हेलो गाइस स्वागतम जनाइছো আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আৰু ভিডিঅ'টো আজি বহুত নম্বৰত আৰম্ভ কৰিছো আজি এটা বিশেষ দিন মানে নো আজি নুভাও কি হয় এই কলগেট লগাই লৈ দিছ নাই এতিয়া মানে এইবিলাক চকিটো কিবিলাক মুহাই আছো এনে হলকে নিয়ম এটা কৰিছো এইফালে ভনিয়েক নেবেলে কত তলত প্লাইছা চকলেটটো খাই তললে পেলাই দিব লৈছে বাকলি আৰু এফালে কিবা কিবি কৰি আছে বেলুন চেলুন লগোৱাই নাই পিছে এফালে কি কৰিব লৈছা এইখিনি ধুবলৈ আছে এজনী আমাৰ মা মানে মোৰ মা টিকলা এনাইক এফালে চফা কৰি আছে ব্ৰইলাৰ এফালে মানুহ শুই উঠাই নাই বিচনাত শুইয়ে আছে আমি কাম আৰম্ভ কৰি দিছোঁ আৰু এইকেইটা চিঞৰ বাখৰ লাগিছে চা আৰু মাহঁতে এতিয়া চব্জি তব্জি কাটিবলৈ আৰম্ভ কৰি দিছে যিহেতু মানে মানুহ এজন আহিব বনাবলৈ সেইকাৰণে যোগাৰ কৰি থওঁ বুলি ভাবিছে আৰু বহুত চব্জি কাটিবলৈ আছে যে লগতে এইকেইটাও বহি লৈছে মানে উৎপাত কৰিবলৈ টনা আজোৱা কৰিবলৈ আৰু বহুত কাম আছে ভাবিলোঁ মাজতে মানে ভিডিঅ' এটা লৈ থওঁ আপোনালোকৰ বাবে আৰু বেলুন চেলুন ফুলাবলৈ আছেই আৰু আলহী দুলহী আহিলে মানে উগুল থুগুল লাগিব যে সেইটো কাৰণে কামবিলাক এতিয়াই মানে আৰম্ভ কৰি দিছোঁ আৰু আপোনালোকে আমাৰ চুনা বেটাক আশীৰ্বাদ কৰিব তাৰ ভৱিষ্যতটো যাতে উজ্জ্বল হয় তো আপোনালোকে ভিডিঅ'টো এক সেকেন্ড যোৱা যোৱা ভয় লাগিব আৰু কেক কাটি হোৱাৰ পিছত মানে সকলোকে খানা দি দিয়া হৈছে খানা ব্যৱস্থাটো এনেদৰে কৰা হৈছে দুখন টেবুলত দুফালে এনেকৈ দি দিয়া হৈছে আৰু খাই আছে ঘৰৰ মানুহখিনিয়ে আলহী আহিছিল আমাৰ চুনা বেটা ফ্ৰেণ্ড আহিছিল তেখেতলোকে খাই বৈ গুচি গ'ল আৰু আহিবলৈ আছে বাৰু খাই আছে সকলোৱে এফালে দেখিছেনে বেৰত মানে বেলুন এটাও নাই ডেক'ৰেশ্যন কৰা হৈছিলে চব ওলমাই পেলালে ল'ৰাকেইটাই বিচনাখনত পেলাই থৈ দিছে তো গাইজ কালি মানে ভিডিঅ'টো কমপ্লিট কৰা নহ'ল আৰু আজি মানে নেক্সট ডে হয় আমি আজি আহিছোঁ আৰু খুৰীহঁতৰ ঘৰলৈ চব মানে ঘৰৰ মানুহখিনি আজি গোট খাইছে বিহুত মানে গোট নাখালে যে আজি গোট খাইছে আৰু এইফালে মানে কিবা কিবি কৰি আছে ভিতৰত আৰু আমি আহিছোঁ বাৰ্থডে মানে ভালকৈ দেখুৱাব নোৱাৰিলোঁ আৰু জানেই আৰু ঘৰত বাৰ্থডে পাতিলে কি কৰিব লাগে এইফালে বহি আছে সেয়া গৈছে এইফালে বহি আছে এইফালে শুই পলাইছে এজনী আইতা এজনী আপা এটা ভাইটি এজনী মা এজনী পেহী এটা ভিন্দ সব একে মানে গোট খাইছো আজি আৰু লগে ভাগে এসাঁজ খাম বুলি হয় নহয় মাংস বনালো ভাতটো বনি আছে আৰু বহুত ভাল লাগিব খাই বিহু বতৰ সবেই মিলিছো আজি বহুত দিনৰ মূৰত ভাল লাগিব তো মাংস চাংস বনি আছে ভাত বনাবলৈ আছে আৰু তো আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এইফালে এখেতক নেদেখালোৱে এইফালে কি বুলি কয় কি ক'ম বুলি ভাবিছিলোঁ পাহৰি থাকিলোঁ মা কচম কৰিলে এইফালে পেহা ভিডিঅ' কৰিবলৈ মোবাইল উলিয়াই আছে আৰু এইফালে বাচ্চা সন্থা মানে ভাত খাইছে পাহৰি থাকিলোঁ ভিডিঅ' কৰিবলৈ খাই উঠিয়ে গ'ল আৰু এইফালে আমাৰ চুনাহাৰী খালে যেনিবা ভাত খাই বৈ এতিয়া ভিডিঅ' কৰা দেখি চবেই হাঁহিছে মোক কেলৈ হাঁহিছে হে হাঁহিছে যে মোক এজনী আমাক খুৰী হয় এইফালে বহি আছে চব ৰাউণ্ডকৈ খামকৈ হয়নে আন্ধাৰ হ'লগৈচোন আন্ধাৰে হ'ল মানে চোনা কিবা এটা কৰি আকৌ সেই বোলে আলহী আহো বুলি নকবা
মোৰেনো পানী পৰা ঘৰ ৰিয়ালৈ পানীটো কি থাকোতে মাছ হাতত ৰিয়ালৈ পানীটো কি থাকোতে মাছ মাজনী তো গাইজ সকলোৱে মিলি পূৰা বহুত নম্বৰত লগ পাইছে যে সেইটো কাৰণে পূৰা ফূৰ্তি কৰিছে, নাচিছে বাগিছে। আৰু আমাৰ মাও আহি আছেহি যে সেইকাৰণে আমাৰ মা আৰু আইতা একেলগে গোলাঘাটৰ হয় আইতা, সেইকাৰণে একেলগে দুজনী পূৰা কথা মহলা মাৰিছে, আগফালে আছেগৈ। আৰু টিকলাখিনিয়ে ভাত খালে, সেইকাৰণে এতিয়া ডাঙৰখিনিলে ভাত যোগাৰ কৰি আছোঁ, খুৱাই খাইছে আৰু পেহাহঁতি পূৰা ফূৰ্তি কৰি আছে। তো ভিডিঅ'টো আজি ইমানতেই। তো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই।